সংগঠনেও এই কাৰ্যক গৰিহণা দিছে। সত্যৰঞ্জন বৰাক আমি সকলোৱে জানো যে তেওঁ সময়ে সময়ে বিভিন্ন ধৰণৰ মন্তব্য দিয়াটো আমি দেখিবলৈ পাইছোঁ। তেওঁ মুছলমান বিৰোধী মন্তব্য তেওঁ কৰে। তেওঁ চিৰিয়াখানাৰ জীৱ জন্তুক লৈও পেলাই গো মাংস খোৱাটো বন্ধ কৰিব লাগে বুলি তেওঁ মানে তেনেকুৱা ধৰ্ণা চৰ্ণা দিয়াটোও আমি দেখিবলৈ পাইছোঁ। তো তেনেকুৱা এজন ব্যক্তি, সেই ব্যক্তিজনে বড়োসকলৰ মাজত এটা বিভাজন আনিবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰাটোহে আমি দেখিবলৈ পাইছোঁ। বড়োসকল বাথৌ, খ্ৰীষ্টিয়ান, ব্ৰহ্মকে আদি কৰি বিভিন্ন ধৰ্মক সেৱা কৰি আহিছে। বিভিন্ন ধৰ্মত বড়োসকল আছে। বড়োসকলৰ স্বাধিকাৰৰ যি আন্দোলন, লিপি আন্দোলন, সাহিত্য সভা গঠন কৰা, তাত বড়ো খ্ৰীষ্টানসকলেও আছিলে। নিখিল বড়ো ছাত্ৰ সন্থা গঠন কৰা, তাত বড়ো খ্ৰীষ্টানসকলেও আছিলে। আমাৰ মাজত তেনেকুৱা ধৰ্মলৈ কোনো ভেদাভেদ নাই। আমি সকলোৱে বড়ো। পৃথিৱীৰ সকলো বড়ো এক লোক হ'ব লাগে, এই মন্ত্ৰতে বড়োসকলে বিশ্বাস কৰে। গতিকে তেওঁ সুযোগ সন্ধানী এজন ব্যক্তি, আৰু সেইকাৰণে সেইদিনা তেওঁ এই সুযোগটো লৈ পেলাই ব্যৱহাৰ কৰিব বিচাৰিছিল। বড়ো খ্ৰীষ্টিয়ান, বড়ো বাথৌৰ মাজত বিভাজন আনি পেলাই তেওঁৰ মানে এটা লাভালাভ তেওঁ ল'বলৈ তেওঁ চেষ্টা কৰিছিল। যিটো সচেতন বড়ো ব্যক্তিসকল, সচেতন আমাৰ বড়োসকলৰ সামাজিক সংগঠন, আমাৰ ছাত্ৰ সংগঠন, সাহিত্য সভা সকলোৱে বুজি পাইছে। তেওঁ আমাৰ মাজত বিভাজন আনিবৰ কাৰণে এনেকুৱা কুমন্তব্য তেওঁ আগবঢ়াইছিল। কিন্তু তেওঁ যিমানেই চেষ্টা নকৰক, বড়োসকলৰ ঐক্যটো সদায় থাকিব। তেওঁ এটা কথাটো কৈছে, যিসকলে বড়ো খ্ৰীষ্টিয়ান তেওঁলোকৰ এছটিৰ মৰ্যাদাটো কাটিব লাগে। তেওঁ জনা উচিত যে ধৰ্মক লৈ পেলাই এছটি নহয়। কোনোবা বড়োৱে যদি খ্ৰীষ্টিয়ান ধৰ্ম লয়, তেওঁৰ এছটিটো কাটা নাযায়। বড়োৱে হিন্দু ধৰ্ম ল'লে তেওঁৰ এছটিটো কাটা নাযায়। কোনোবা যদি মুছলমানো লয়, তথাপিও তেওঁক আদৰণি জনোৱা আছিল। আৰু সেই আদৰণি জনোৱাত সত্যৰঞ্জন বৰাৰ সংগঠনেও তেওঁক পুনৰ বাথৌ ধৰ্মত অহাৰ কাৰণে সম্বৰ্ধনা দিয়া বুলি তেওঁ কৈছে। ইয়াতহে আমি মিলিত হৈছিলোঁ, বাকী তেনেকুৱা কোনো পৰিকল্পনা নাছিল বুলি তেওঁ স্পষ্টভাৱে কৈছে। তো এতিয়া কথাটো হ'ল কি, আমি বেলেগৰ সংগঠনৰ কথা ক'বলৈ নাযাওঁ। তো আমি দেখিছোঁ যে তেওঁলোকৰ সংগঠন বাথৌ মহাসভাটো এই কথাটো লৈ পেলাই ৰিয়েকশ্যন হৈছে। কোকৰাঝাৰৰ আমাৰ জ্যেষ্ঠ বাথৌ ধৰ্মৰ যিসকলে ধৰ্মগুৰু আৰু যিসকলে বাথৌ ধৰ্মৰ ফাউণ্ডাৰসকল আছে, তেওঁলোকে কৈফিয়ত বিচাৰিছে গণেশ বসুমতাৰীৰ ওচৰত যে আপুনি কেনেকৈ এনেকুৱা বড়োসকলৰ মাজত বিভাজন কৰা এনেকুৱা এজন ব্যক্তিৰ লগত কিয় আপুনি সংবাদ মেল পাতিলে, এই কথাটো তেওঁক মানে কৈফিয়ত তলব কৰিছে তেওঁলোকে। আমি এইটো সংবাদ মাধ্যমৰ যোগেদি আমি দেখিবলৈ পাইছোঁ। তো গোটেই বাথৌ মহাসভাই নহয়, বাথৌ মহাসভাৰ কিছুমান ব্যক্তিয়ে হয়তো সত্যৰঞ্জন বৰাৰ লগত তেওঁলোকে এটা লিংক আছে, সেইটোও হ'ব পাৰে। কিন্তু গোটেই বাথৌ মহাসভা নহয়, কিয়নো আমি এই 2-3টা দিনত তেওঁলোকৰ যিটো প্ৰতিক্ৰিয়া নিজৰ সংগঠনৰ মাজত ধৰ্মীয় মহাসভাত তেওঁলোকৰ যিটো প্ৰতিক্ৰিয়া, সেইটো আমি দেখিবলৈ পাইছোঁ। এইটো ভাল এটা লক্ষণ। বড়োসকল বহু বছৰ মানে আগৰ পৰাই, প্ৰায় 150 বছৰ আগৰ পৰাই বড়োসকল খ্ৰীষ্টিয়ান ধৰ্ম দীক্ষা লৈছিলে। মানে প্ৰায় মানে তেনেকুৱা বিভিন্ন ধৰ্মটো বড়োসকলৰ দীক্ষা লৈছে। আমি বড়ো হয়, আমাৰ ধৰ্মটো বেলেগ হ'ব পাৰে, কিন্তু আমাৰ গোটেই মানে ৰীতি নীতি আচাৰ, আমাৰ যিটো কালচাৰ, এইবিলাক আমাৰ একে। আমি একেলগে বসবাস কৰি আছোঁ। ইয়াত আমাৰ কোনো দ্বিমত নাই। কথাটো হ'ল কি, নিজে নিজৰ যিটো উপাসনা, এই উপাসনাবিলাক নিজে নিজে কৰে নিজৰ নিজৰ ধৰ্মত। বাকী আমি সকলো বড়ো এক। ইয়াত যাতে তেনেকুৱা ধৰণৰ কোনো মানে ব্যক্তিয়ে, কোনো সংগঠনে আমাৰ বড়োসকলৰ মাজত সোমাই পেলাই বিনষ্ট কৰিবলৈ যাতে চেষ্টা নকৰে। খাম, চেৰজা, চিপুং হ'ল বড়োসকলৰ বাদ্যযন্ত্ৰ। এইটো বাথৌৰ বাদ্যযন্ত্ৰ হয়নে নহয়, এইটো ক'বলৈ কাৰণে আপুনি কোন? এতিয়া
আমাৰ বড়োসকলৰ দুলাৰাই বড়ো হাৰিমু আফাদ আছে। এই দুলাৰাই বড়ো হাৰিমু আফাদে তেওঁলোকৰ চেষ্টাত এতিয়া আমাৰ এই খাম জটা চেৰজা চিফুং ইউনিভাৰ্চিটিলৈকে আহিলে। ইউনিভাৰ্চিটিত চিলেবাছত অন্তৰ্ভুক্ত হ'ল, কলেজ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজত অন্তৰ্ভুক্ত হ'ল। তো এইটো কথাটো তেতিয়াহ'লে এনেকুৱা কম নেকি, খাম জটা চেৰজা চিফুং অকল মানে এটা ধৰ্মীয় লোকৰ মানুহে তেওঁলোকে শিকিব পাৰে, তেওঁলোকে পঢ়িব পাৰে, এনেকুৱা হ'ব নেকি কথাটো? কথাটো তেনেকুৱা নহয়। এইটো হ'ল বড়োসকলৰ বাদ্যযন্ত্ৰ আৰু সকলো বড়োই এইটো ব্যৱহাৰ কৰি আছে। তাত সত্যৰঞ্জন বৰাৰ নিচিনা মানুহে ইয়াত মাত মাতিব লগা নাই। এতিয়া গীটাৰটো ক'ৰ পৰা আহিল? এতিয়া অসমৰ মানুহে গীটাৰ নবজালে হ'ল, অসমীয়া সংগীতত গীটাৰ ব্যৱহাৰ নকৰিলে হ'ল। এইটোতো পশ্চিমীয়া সংস্কৃতিৰ পৰা অহা। তো এনেকুৱা ক'ব নেকি? কথাটো এনেকুৱা হ'ব। আজি পিয়ানো কি বস্তু, ক'ৰ পৰা আহিলে, কিয় ব্যৱহাৰ কৰি আছে অসমত, এনেকুৱা হ'ব নেকি? তো তেনেকুৱা নহয়। তো তেনেকুৱা তৰল যি মন্তব্য, এই তৰল মন্তব্যৰ পৰা আমি বুজিব পাৰোঁ তেখেত কি ধৰণৰ মানসিকতাৰ ব্যক্তি, সেই কথাটো এইবিলাক কথাৰ পৰাই মানে স্পষ্ট হয়। ইছলাম ধৰ্মী আৰু অসমৰ ৰাইজক পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সত্যৰঞ্জন বৰাদেৱৰ যি প্ৰেছ মিট আছিলে, বাথৌ মহাসভাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াক লৈ পেলাই যি এটা সংবাদমেল গুৱাহাটীত পাতিছিল, আৰু এই সংবাদমেলত তেখেতে কিছুমান কথা তেওঁ বিশেষভাৱে বড়ো খ্ৰীষ্টানসকলক লৈ পেলাই যি মন্তব্য আগবঢ়াইছে, এই অতিকেই গৰিহণাৰ যোগ্য। মই এই ঘটনাক মই তীব্ৰভাৱে গৰিহণা দিছোঁ। তেখেতে কিছুমান কথা জানি লোৱাটো উচিত আছিল, আৰু সেইভাৱে তেওঁ সংবাদমেলবিলাকত তেওঁ ক'ব লাগিছিল। এতিয়া বাথৌ মহাসভাৰ সংগঠনে সাধাৰণ সম্পাদক ডাঙৰীয়া যি এই সংবাদমেলত আছিলে, তেওঁলোকে কৈছিল যে আমাৰ লগত তেনেকুৱা কোনো ধৰণৰ আলোচনা কৰা হোৱা নাছিলে। লুকাছ তেওঁ পুনৰ নিজ বাথৌ ধৰ্মত ঘূৰি অহাৰ বাবে তেওঁক সম্বৰ্ধনা জনোৱাহে এটা অনুষ্ঠান আছিলে। তাতে তেওঁ সংবাদমেলত আমাক লৈ পেলাই তেনেকুৱা মন্তব্য কৰাত এই তেওঁৰ যি সংবাদমেল বা তেওঁ কৰা যি মন্তব্য তাৰ লগত বাথৌ মহাসভাৰ কোনো মানে তেনেকুৱা লিংক নাই, এই কথাটো তেওঁলোকে স্পষ্টভাৱে জনাইছে, যিটো আমি এতিয়া সংবাদ মাধ্যমৰ যোগেদি আমি গম পাইছোঁ। এছটিটো নট বেছড অন ৰিলিজন, ধৰ্মৰ ওপৰত এছটিটো দিয়া নহয়। তো এনেকুৱা বহুত উদাহৰণ আছে, তেওঁ সেইবিলাক জনা উচিত যে উত্তৰ পূৰ্বাঞ্চলত কিছুমান ৰাজ্যত যেনেকৈ নাগালেণ্ডত নাগাবিলাকে, মিজোৰামত মিজোসকল, মেঘালয়ত খাচী আৰু গাৰোসকল খ্ৰীষ্টান মানুহ, তথাপিও তেওঁলোকেও আজি এছটিৰ মৰ্যাদাটো তেওঁলোকে পাই আছে। ভাৰতৰ সংবিধানত তেনেকুৱা কোনো কথা লিখা নাই যে কোনোবা যদি ধৰ্ম সলনি কৰে তেতিয়াহ'লে তেওঁলোকৰ এছটিটো কাটা যাব বুলি, তেনেকুৱা কোনো উল্লেখ নাই। তো সেই কথাটো তেওঁ জনা উচিত আছিল ৰাজহুৱাভাৱে মন্তব্য কৰাৰ আগত, আৰু আমাৰ বড়োসকলক লৈ পেলাই তেওঁ কোনো ধৰণৰ তেনেকুৱা মন্তব্য দিয়াটো উচিত নহয়। তেওঁৰ কোনো অধিকাৰ নাই, তেওঁ কি কৰি থাকক, কিন্তু বড়োসকলক লৈ পেলাই লেতেৰা ৰাজনীতি কৰিবলৈ বিচৰাটো বন্ধ কৰিব লাগে। তো সেইকাৰণে আজি মই সত্যৰঞ্জন বৰা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, তেওঁলোকৰ সংগঠনক ক'ব বিচাৰিছোঁ, আপোনালোকৰ কি এজেণ্ডা আছে আপোনালোকে কৰি যাওক, কিন্তু বড়োসকলৰ মাজত ধৰ্মক লৈ বিভাজন কৰা ৰাজনীতিটো যাতে আপোনালোকে নকৰে, তাৰ পৰা বিৰত থাকিবলৈ মই আপোনালোকক অনুৰোধ জনাইছোঁ। ইতিমধ্যে বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা, বড়োসকলৰ বিভিন্ন সংগঠন, আনকি সিদিনা আপোনাৰ লগত থকা বাথৌ মহাসভায়ো আজি স্পষ্ট কৰি দিছে যে আপোনাৰ মন্তব্যৰ লগত
বাথৌ মহাসভা কোনো প্ৰকাৰে জড়িত নহয়, অপব্যৱহাৰহে কৰিছে সেইদিনাৰ যিটো সংবাদ মেল। গতিকে মই আহ্বান জনাব বিচাৰিছোঁ অসম চৰকাৰকো এই ক্ষেত্ৰত চোকা নজৰ দিব লাগে। যি ব্যক্তিয়ে মানে যেনে তেনে কথা ক'ব আৰু সমাজত মানে আমাৰ সমাজত নিজৰ মাজত ৰাজ্যত তেনেকুৱা বেয়া প্ৰভাৱ যাতে নেপেলায়, যি সংগঠনে তেনেকুৱা মন্তব্যবিলাক কৰে, ধৰ্মক লৈ পেলাই ঘৃণা বিয়পোৱাৰ কাৰণে অপচেষ্টা চলায়, তেনেকুৱা ব্যক্তি দল সংগঠনৰ ওপৰত চৰকাৰে যাতে নজৰ দিয়ে আৰু বিহিত ব্যৱস্থা লয়, তাৰ কাৰণে মই অসম চৰকাৰকো মই আহ্বান জনাইছোঁ।